অ' মা অলপ ওলাই যা দেই। এইজন দেশ বিদেশত কৰোণা ভাইৰাছৰ সংক্ৰমণৰ কথা শুনিছ নহয়, সেয়েহে কলৈকো যাব নালাগে, ঘৰতে থাক। সেই অলপমান ওলাই যাওঁ এনেই। ঐ ডিম্পু, ডিম্পু, ঐ ডিম্পু, কৈছো ৰ। ব্ৰ তই ঐ কচোন, এই এনেই অলপ ওলাই যায় ব'ল। ৰহ মাক সুধি লৈছো। অ' মা মই অলপ ওলাই যাওঁ দেই। ঐ বোপাই, টিভি বাতৰিত দেখিছ নহয় দেশৰ পৰিস্থিতি, মহামাৰী কৰোণা ভাইৰাছে হেনো এফালৰ পৰা মানুহ প্ৰাণ কাঢ়িছে। সেয়ে তই যাব বিচাৰিছ যা, কিন্তু মুখত গামোচা এখন মাৰি যা, আৰু মানুহৰ সমাগমৰ পৰা দূৰত থাকিবি, লগৰ সমনীয়াৰ লগত আঁতৰত থাকিবি, আৰু সোনকালে আহিবি, আহি হাত ধুবি। সেই ইজনীয়ে ইমান কথা কৈ থাকে। কেনেকুৱানো দিন আহিলে এইবোৰ, ঘৰৰ পৰা ওলাবও নোৱাৰি, কলৈকো যাবও নোৱাৰি, এনি টাইম লকডাউন লকডাউন লকডাউন। মোৰতো মানে গৰম হৈ গৈছে। জানো পাই কি এইবোৰ আপদীয়া বস্তু আহিলে। জানো। ঐ পিতমক পাহংগে ব'ল। ব'ল ব'ল যাওঁ। ঐ প্ৰীতম, প্ৰীতম পিতম ই আছে নাই বাৰু? অ' তহঁত এই ৰ গৈছোঁ ৰ। ঐ অলপ ওলাই যাওঁ ব'ল। ঐ এনেকুৱা পৰিস্থিতিত ওলাই যোৱাটো ভাল হ'ব জানো? নাই এনেই অলপ ওলাই যাওঁ ব'ল। ব'ল ব'ল। ইয়াতে বহ না। ঐ ঐ কৰোণা ভাইৰাছে বোলে গোটেই পৃথিৱীকে লৈ আছে, তহঁতি গম পাৱনে? চা দেই বন্ধুহঁত, চীন দেশত উদ্ভৱ হোৱা কৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে। আমাৰ দেশ ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয়। ভাৰততো বহু লোকৰ ইতিমধ্যে সংক্ৰমণ ঘটিছে। এজন লোক আন এজনৰ সংস্পৰ্শলৈ আহিলে এই ভাইৰাছ অতি সোনকালেই বিয়পে, আৰু ই প্ৰায় 14ৰ পৰা 28 দিনৰ পাছতহে জ্বৰ, কাহ, উশাহ লোৱাত কষ্ট পোৱা আদি বিভিন্ন লক্ষণে দেখা দিয়ে। অ' হয় নেকি? তহঁতি এনেই ভয় কৰি আছ, নাহেও কৰোণা আমাৰ ইয়ালৈ। কিয় ভয় কৰিছ? তইনো ক'ত খবৰ পাৱ এইবোৰ? টিভি বাতৰি চালেই গম পাবি। আমি বাৰে বাৰে প্ৰায় 20 ছেকেণ্ড সময় হাত ধুব লাগিব, মাস্ক পৰিধান কৰিব লাগিব, সামাজিক দূৰত্ব বজাই ৰখাটো অতি প্ৰয়োজন। আমি মনত ৰখা উচিত যে এই ভাইৰাছে শিশু আৰু বৃদ্ধসকলক সহজে সংক্ৰমণ ঘটায়। ঐ শুন, সাধাৰণ চীন দেশৰ কৰোণাইনো আমাক কিডাল ক্ষতি কৰিব, হয় নাই? ঐ পিতমে ঠিকেই কৈছে নেকি কথাখিনি? জানো পাই কি যে কৈছ তহঁতে। ঐ ঐ অসীম দা আহিছে, সেইটো আহিছে। ঐ ভাইহঁত, তহঁতে জনা শুনা ল'ৰা হৈও দেশ বিদেশত কি হৈছে গম পাইছা নাই? দূৰত দূৰত থাক। যোন ডিম্পুক কিয় মাস্ক পিন্ধা নাই? কৰোণা ভাইৰাছ অতি ভয়ংকৰ, জানা নাই? অঁ দাদা, আমি কৰোণা ভাইৰাছৰ পৰা কেনেকৈ বাচিব পাৰোঁ সেই তাকেই আলোচনা কৰি আছিলোঁ নহয়। হয় দাদা। ইয়াত বহি থাকিব নালাগে, ঘৰত যা, ঘৰত যা। যোৱাৰ সময়ততো যাবই লাগিব, কম্পালচৰি, হয় নাই? ঐ আমি এতিয়া ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব নেকি? ৰহ ক'ত যায় মানুহ? নাই টিম্পু, আমি এতিয়া যোৱাটোৱে ভাল হ'ব নেকি? ব'ল। ব'ল ব'ল ব'ল। ঐ ৰচোন ৰ। হেল্ল', অ' আহিলে নেকি?
ঐ বেংগলোৰৰ পৰা আমাৰ লগৰ ৰিকি আহি পালেহি নহয়। অ' আমাৰ ৰিকি আমাৰ আহিলে। কি আহিলে? মই যাওঁ নহ'লে তাৰ ওচৰলৈ। এই এইটো সময়ত আমি তাৰ ওচৰলৈ যোৱাটো ভাল নহ'ব নেকি? যাব লাগিছিল বাৰু, কিন্তু এতিয়া যোৱাটো উচিত নহ'ব। সি ইমান দূৰৰ পৰা যাত্ৰা কৰি ঘৰলৈ আহিছে, এতিয়া কোনে জানে তাৰ গাত কি ভাইৰাছ লাগি আহিছে। আমি নোযোৱাটোৱে ভাল হ'ব নেকি? সিটো আমাৰ লগৰ হয় ন, মই যাওঁ। নাই মই যাওঁ, তহঁতি থাক। ঐ ৰচোন ৰ ঐ নাযাবিচোন ৰ। ঐ ডিম্পু ঐ তই কথাটো শুনি ল ৰ। হেল্ল' প্ৰীতম। আমাৰ গাঁৱলৈ এতিয়া এম্বুলেঞ্চ এখন আহিছিলে নহয়, গম পাৱ নাই তই? কি কেলে? এই ৰিকি যে বেংগলোৰত পঢ়িব গৈছিলে ন, অঁ তাৰ বেমাৰৰ টেষ্টত পজিটিভ পোৱা গৈছে নহয়। কি হয় নেকি? বলচোন আমি ডিম্পুক বল, কথাটো যাওঁ, কোৱা বল। ঐ ডিম্পু ঐ। অঁ তহঁতি দুটা, আমাৰ ডিম্পু কি হ'ল জানো, আজি দুদিনমানৰ পৰা বৰ জগা হৈ আছে অ'। কি কৰিবি এতিয়া? কথাখন কোৱাচোন। ব'ল। ঐ ডিম্পু যে সেইদিনাখন ৰিকি হস্পিটেললৈ আহিছিলে, তাই সেইটো কাৰণে গা অ, বেয়া হৈছে নেকি? ৰিকি। আমি কিন্তু সোনকালে কিবা ব্যৱস্থা কৰিব লাগিব। এম্বুলেঞ্চক ফোন কৰাচোন, ফোন কৰা। সি তাৰ ওচৰলৈ গৈছিলেতো। ফোন কৰা। ৰ ফোন কৰিছোঁ ৰ। যিহেতু বেংগালুৰুৰ পৰা অহা ৰিকি অসুস্থ হোৱাৰ পাছত পৰীক্ষা কৰি কৰোণাত পজিটিভ পোৱা গৈছিল, আৰু ডিম্পু ৰিকিৰ সংস্পৰ্শলৈ অহাৰ পাছত জ্বৰ কাহ হোৱাৰ বাবে এম্বুলেঞ্চ যোগেদি পৰীক্ষা কৰিবলৈ লৈ যোৱা হৈছিল। বৰ্তমান ডিম্পু 14 দিনৰ কোৱাৰেণ্টাইনত আছে। অসীম দা, ডিম্পু আজি আমাৰ কথা নুশুনি ৰিকিৰ সংস্পৰ্শলৈ অহাৰ বাবে তেওঁ ভুক্তভোগী। চা ভাইহঁত, কৰোণা ভাইৰাছ ই সাধাৰণ ভাইৰাছ নহয়, ই অতি ভয়ংকৰ। সি যাতে পুনৰ সুস্থ হৈ উঠে, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ঐ মই হস্পিটেলৰ পৰা ডিচাৰ্জ হৈ আহিলোঁ নহয়। অ' তই আহিলি? দূৰে। এই কুৱেণ্টাইনৰ পৰা আহিলে আহিলে ভাল হৈ গ'ল। মোক ক্ষমা কৰি দিয়ক অসীম দা, মই আজি আপোনাৰ কথা নুশুনাৰ বাবেই মই ভুক্তভোগী, আৰু তহঁতে আজি নোহোৱা হ'লে মই এই পৃথিৱীত থাকিব নাপালোহেঁতেন। মই তহঁতৰ কথা নুশুনি ডাঙৰ ভুল কৰিলোঁ। তহঁতে মোক ঠিক সময়তে হস্পিটেল নপঠোৱাহেঁতেন মই এই পৃথিৱীত জীয়াই নাথাকিলোঁ হয়। তহঁতি মোৰ বাবে ভগৱান হয়। হ'ব দে, তই এতিয়া আমাৰ আগত কন্দা কটা কৰি থাকিব নালাগে। তই বাচি যে আহিলি সেয়াই বহুত। মই এতিয়া নিজেই উপলব্ধি কৰিছোঁ যে মোৰ নিজৰ ভুলৰ বাবেই মই আজি মহামাৰী কৰোণা সংক্ৰমণৰ বলি হৈ ভুক্তভোগী হ'লোঁ। নমস্কাৰ। গতিকে ৰাইজ, আপোনালোকলৈ মোৰ অনুৰোধ, আপোনালোকে সজাগ হওক। কিছু সময় মূৰে মূৰে পৰিষ্কাৰকৈ প্ৰায় 20 ছেকেণ্ড সময় হাত ধুওক। প্ৰায় 2 মিটাৰ পৰ্যন্ত সামাজিক দূৰত্ব বজাই ৰাখক। ঘৰৰ পৰা বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰক বা এখন কাপোৰ মুখত বান্ধি লওক। খাদ্যবস্তু অপচয় নকৰিব। পৰাপক্ষত আপোনালোকে ওচৰ চুবুৰীয়া নিচলা লোকক সহায় কৰক। জীৱ জন্তু, পক্ষীকুল, প্ৰকৃতিৰ প্ৰতি সুহৃদয়বান হওক। জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত অপুৰুষাৰ্থ চেষ্টা আৰু কষ্ট কৰা চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মী আৰু আৰক্ষী লোকসকলৰ প্ৰতি সহানুভূতিশীল হওক। তেওঁলোকক অৱজ্ঞা নকৰিব, তেওঁলোকক অভিবাদন জনাওক। তেওঁলোক আমাৰ ধন্যবাদৰ পাত্ৰ। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আহ্বানক সঁহাৰি জনাওক। তেওঁলোকৰ নীতি নিৰ্দেশনা মানি চলক। আপোনালোকে আপোনালোকৰ পৰিয়ালৰ লগত সময় কটাওক। কৰ্মব্যস্ততাৰ মাজত পিছ পৰি যোৱা আধৰুৱা কামসমূহ পুনৰ কৰিবলৈ হাতত লওঁ। আপোনালোকৰ সুপ্ত প্ৰতিভা, ৰুচিসমূহ কৰিবলৈ আগবাঢ়ি আহক। ভাল গ্ৰন্থ, আলোচনী, বাতৰি কাকত পঢ়ক। শৰীৰৰ ভালৰ বাবে নিতৌ যোগাসন, ব্যায়াম আদি কৰক। আহক আমি মহামাৰী কৰোণা ভাইৰাছ অৰ্থাৎ COVID-19ৰ বিৰুদ্ধে যুঁজ দি এখন সুস্থ সবল আৰু ৰোগমুক্ত সমাজ তথা দেশ গঢ়ি দিওঁ। মানুহে মানুহৰ
জননী সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহত বা